আমাৰ প্ৰথম কথা হ'ল আমি 2012 চনৰ পৰা অৱৰোহ সংগঠন কৰিছিলোঁ। কিন্তু অৱৰোহ সংগঠন কৰি আমি কি পাইছোঁ? একো পোৱা নাই। আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত নৱকুমাৰ শৰণীয়াক আমি ছেকেণ্ড পজিশ্যন ভোটত নি জিকাই দিলোঁ যে আমাৰ কিবা কাম হ'ব বুলি, কিন্তু একো নহ'ল। এনেকৈ 5টা বছৰ গ'ল, সি কোনো মাতে নামাতিলে, আমাৰ ৰাজ্যৰ ফালে চকু নিফিৰালে। তাৰপিছত লাহে লাহে হাগ্ৰামা মহিলাৰ ৰাজত্ব আছিল। সেই সময়ত আমাৰ BTCত কিছুমান অপৰাধজনিত ঘটনা ঘটি আছিল, যেনেকুৱা বালাপাৰাত 7জন মানুহক গুলীয়াই হত্যা কৰা হ'ল। নেক্সট তুলসীবিলত 20জন মানুহক গুলীয়াই হত্যা কৰা হ'ল। আজিলৈকে 20 মৰা বুলি কোৱা হয়, আৰু সেই 20জন মানুহ একে ঠাইতে দাফন কাফন কৰা হ'ল। তাৰপিছত কোকৰাঝাৰৰ মাছমজিয়াত আমাৰ ৰাফিকুল ইছলামক হত্যা কৰা হ'ল। তাৰপিছত নৰসিংবাৰীত কিমান মানুহ হত্যা কৰা হ'ল। এনেকৈ আহি আহি 2012 চনত আমাৰ ঘৰ বাৰীবিলাক জ্বলাই দিলে। তাৰ নেতৃত্বত তেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ছাৰে আমাৰ BTCৰ চিফ আছিলে, কিন্তু কোনো একশ্যন নহ'ল, কোনো ব্যৱস্থা নহ'ল। এনেকৈ আহি আহি তাৰপিছত আমাৰ যেতিয়া হেৰি হ'ল নাজানো, ট্ৰাইবেল মহাসংঘ বোলা এটা সংগঠন গঠন কৰিলে, আৰু সেই সংগঠনৰ সভাপতি হ'ল মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ, আৰু সম্পাদক হ'ল প্ৰদ্যুৎ বৰা ছাৰ। তেখেতসকলে কি কৰিলে, গুৱাহাটী হাইকোৰ্টত এখন কেছ দাখিল কৰিলে, APR দাখিল কৰিলে, যিটোত তেখেতে নিজে ক'লে এইটো মোৰ কথা নহয়, পেপাৰত দিয়া আছে যে 3 লাখ বাংলাদেশীক গ্ৰহণ নকৰোঁ হাগ্ৰামা মহিলাৰীয়ে। তেখেতে পেপাৰ ষ্টেটমেণ্ট দিলে। আমি কেনেকৈ বাংলাদেশী হ'লোঁ? আজি মোৰ বয়স 80 বছৰ হৈছে, মোৰ দেউতা এই ইয়াতে জন্ম হৈছে, মই ইয়াত জন্ম হৈছে, আমি কেনেকৈ বাংলাদেশী হ'লোঁ? এনেকুৱা বেমেজালিৰ মাজতে কিন্তু আকৌ কিছুমানক নটিচ দিলে। সেই নটিচবিলাক ইছ্যু হ'ল 2012 চনত। কেছটো আহি আহি 2018 চনত হাইকোৰ্টত তেখেতসকলে ডিগ্ৰী কৰি ল'ল। ডিগ্ৰী কৰিলে তেতিয়া দেশত আৰম্ভ হ'ল কৰোণা মহামাৰী। এই কৰোণা মহামাৰী মই এক কথাত ক'ব খোজোঁ যে এইটো আমাৰ অভিশাপ নাছিল, আমাৰ মুছলিমৰ কাৰণে এইটো ভগৱানৰ আশীৰ্বাদ আছিল। কাৰণ সেই কৰোণা হোৱাৰ কাৰণে তেওঁলোকে কি কৰিব নোৱাৰিলে, সেই নথিবিলাক দিব নোৱাৰিলে। আহি আহি আহিলে মানে আমাৰ প্ৰমোদ ছাৰে 12টা ছিট পাই যেনেকৈ হওক তেখেতে চৰকাৰ গঠন কৰিলে। গঠন কৰি প্ৰথমতে তেখেতে হাইকোৰ্টত আমাৰ সেই উচ্ছেদ সেইটো বন্ধ কৰিলে। বন্ধ কৰাৰ পিছত তেখেতে আৰু আমাৰ কি কাম কৰিলে, UPPL চৰকাৰ অহাৰ পিছত তেখেতে গাদীৰ কাৰণে নহয়, শান্তিৰ কাৰণে অহৰহ চেষ্টা চলাই গ'ল। 26টা জনগোষ্ঠী আমাৰ BTRত বসত কৰে। এই 26টা জনগোষ্ঠীৰ কাৰণে তেখেতে কি কৰিলে, ভিজন ডকুমেণ্ট তৈয়াৰ কৰিলে। যিটো ভিজন ডকুমেণ্ট আমি মৰাৰ পিছতো প্ৰজন্মই প্ৰজন্মই পাই থাকিব, আমাৰ কোনো ভয় নাই। এনেকুৱা এটা ঘটনা কৰিলে। তাৰপিছত এই 17 বছৰে হাগ্ৰামা মহিলাৰী ছাৰে বিশেষকৈ আমাৰ মুছলিম সমাজত কোনো এটা ধৰ্মীয় অনুষ্ঠানতে হওক বা কোনোবা এটা আমাৰ ধৰ্মীয় শিক্ষানুষ্ঠানতে হওক 5 পইচা দিয়া নাছিল। আমাৰ প্ৰমোদ ছাৰে কি কৰিলে, মছজিদবিলাকক 2 লাখ কোটি টকা অনুদান দিয়া আৰম্ভ কৰিলে। মাদ্ৰাছাবিলাকৰ ল'ৰা ছোৱালী থাকে, ল'ৰাবিলাক থাকে, তেওঁলোকৰ খাদ্যৰ কাৰণে চাউল দিয়া আৰম্ভ কৰিলে। আৰু আমাৰ মৰাৰ পিছত আমাক কবৰস্থ কৰা হয়, সেই কবৰস্থৰ মাটিবিলাক ছাৰে এলটমেণ্ট দি থাকিলে, ঈদগাহবিলাক এলটমেণ্ট দি থাকিলে। আমাৰ যথেষ্ট কাম তেখেতে কৰি থাকিলে, যাৰ কাৰণে আমি সকলোৱে এক হৈ আমি বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ মানুহক মই অনুৰোধ কৰিম যে আমি শান্তিতে বসবাস কৰিব খোজোঁ। আমি সকলো 26টা জনগোষ্ঠী একেলগে মিলি আমি ইয়াত বসবাস কৰিব খোজোঁ। গতিকে সকলোৱে মোৰ কাটৰ অনুৰোধ, বিনম্ৰ অনুৰোধ যে এইবাৰ 2025 ছেপ্টেম্বৰত হ'ব লগা ইলেকশ্যনত যাতে বিপুল ভোটত আমাৰ ট্ৰেক্টৰ ছবিত দি আমি তেখেতক জয়যুক্ত কৰিব পাৰোঁ, এইটো মই কামনা কৰিলোঁ। আৰু বিশেষকৈ আমাৰ কোকৰাঝাৰ সমষ্টিত মই অইনখিনি কথা নকওঁ, মই যিখন সমষ্টিত থাকোঁ ফকলেগ্ৰাম সমষ্টি, এইটো ফকলেগ্ৰাম সমষ্টি নিশ্চয় আমি জিকিম, গোমা সমষ্টি জিকিম, আৰু পৰ্বতজোৰা সমষ্টি আমি জিকিম বুলি একদম দৃঢ় বিশ্বাস। আৰু মই আশা কৰোঁ মালিকৰ ওচৰত
যে আমি 21টা কিয় তাতকৈ বেছি সিট পাই আমি একক সংখ্যাগৰিষ্ঠতাৰে আমি ইয়াত চৰকাৰ গঠন কৰিম। এইখিনি আৰু তেখেতৰ আৰু বহুত কিবা কিবি আছে। এই আমাৰ প্ৰমোদ ছাৰে যিবোৰৰ মাটি নাই তেওঁলোকৰ মাটিৰ কাম কৰি দিলে, চাৰ্কেল ৱাইজ কোন চাৰ্কেলত কিমান মাটি দিলে তাৰো প্ৰমাণপত্ৰ আছে, এইবোৰ চব দিলে। আমাৰ থাকিবলৈ কি দৰকাৰ? আমাক লাগে ৰুটি কাপড় আৰু মাকান, থাকিবলৈ এখন ঠাই, পিন্ধিবলৈ এটুকুৰা কাপড়, খাবলৈ এমুঠি ভাত, তাৰ ব্যৱস্থা আমাৰ হৈছে। যদি আমাৰ ঘৰখন থাকে আমি ৰাস্তা ঘাটৰ কাম কৰি দিওঁ, ৰাস্তা ঘাটৰ চৰকাৰ আহিব কৰিব। যদি আমাৰ মাটিয়ে নাথাকে, আমাৰ যদি ঘৰখনেই নাথাকে, তেতিয়াহ'লে আমি সেইবোৰ দি কি কৰিম? গতিকে আমি যাত শান্তি পাম আৰু শান্তিৰ ঐক্য, শান্তি সম্প্ৰীতি, শান্তি হ'লে ঐক্য হ'ব, ঐক্য হ'লে প্ৰগতি হ'ব, প্ৰগতি হ'লে উন্নতি হ'ব। যিহেতু হাগ্ৰামা মহিলাৰ দিনত এই কোকৰাঝাৰত মই এতিয়া আছোঁ, কোকৰাঝাৰৰ পৰা যদি প্ৰগ্ৰাম যাব লগা হৈছিল, পাহাৰেদিতো যোৱা দূৰৰ কথা, আমি ফুটকিবাদি ঘূৰি যাব লাগিছিল। কিন্তু সেই ভয় ভীতিটো এতিয়া নাই। আৰু আমি নিঃসন্দেহ ৰাতি 2টা 3টা 4টা বজাত য'ত ত'ত ঘূৰিব পাৰোঁ। আমাৰ কোনো ভয় নাই, আমাৰ কোনো কিডনেপ নাই, আমাৰ কোনো গোষ্ঠী সংঘৰ্ষ নাই, আমাৰ সব মিলা প্ৰীতি আছোঁ। এইকাৰণে আমাৰ বিটিয়াৰবাসীৰ এইবাৰ এটাই ধাৰণা যে য'ত আমাৰ শান্তি আছে, যি শান্তি আমাৰ প্ৰমোদ ছাৰে আনি দিছে, এই শান্তিটা আমি বসবাস কৰিব খোজোঁ। আৰু তাৰ কাৰণে আমি সকলোৱে মিলি ট্ৰেক্টৰৰ ছবিত ভোট দিম। প্ৰমোদ ছাৰক ভোট দিয়াৰ কাৰণে মোৰ লেকচাৰৰ কাৰণে নহয়, প্ৰমোদ ছাৰৰ কাম চাই ৰাইজে তেখেতক ভোট দিব। কাৰণ সকলো জনগোষ্ঠীৰ কাৰণে ছাৰে কাম কৰি আছে আৰু ভৱিষ্যতেও কৰিব বুলি মোৰ এইটো দৃঢ় বিশ্বাস আছে। এইকাৰণে প্ৰমোদ ছাৰক, আৰু ছাৰৰ ভাষাবিলাক অমায়িক, মানুহৰ লগত মিলিব পাৰে, তাৰ অহংকাৰ ভাৱ নাই। মানে হয় এইটো হ'ব, হেই বাদ দে এইটো। আৰু ছাৰে কেতিয়াও নকয় যে মই এই বিটিআৰৰ চিফ হ'ম। তেখেতে কয় মই শান্তি আনিব লাগে, মই শান্তি আনিছোঁ, ৰাইজে যদি ভাল পায় মোক বনাব। আৰু আমি ৰাইজে তাক ভাল পাওঁ আৰু সকলোৱে তাক ভাল পাওঁ। আৰু সেইকাৰণে আমাৰো এটা আশা যে আমি সকলো ৰাইজ মিলি আমি প্ৰমোদ ছাৰক এইবাৰ বিপুল ভোটত জয়যুক্ত কৰিম এই UPPR পাৰ্টি। ভিজন ডকুমেণ্ট এইটো আমাৰ এটা জাতিৰ হত্যা। যি 26টা জনগোষ্ঠী আছোঁ, আমি জীয়াই থকাৰ কাৰণে এটা এটা প্ৰমাণ। এই ভিজন ডকুমেণ্টত আমাক অবাধে কোনো উচ্ছেদ কৰিব নোৱাৰিব, আমাৰ মাটি বাৰী কোনো কাঢ়ি ল'ব নোৱাৰিব, আমাৰ যিটো অধিকাৰ সেই অধিকাৰ সাব্যস্ত থাকিব। এইখিনিয়ে আমাৰ মুঠতে আমি যিখিনি পাব লাগে শিক্ষাৰ ক্ষেত্ৰত ছাৰে বহুতখিনি আগবাঢ়িছে। শিক্ষাৰ ক্ষেত্ৰত এই ভিজন ডকুমেণ্ট শিক্ষাও আছে, চাকৰি আছে। হাগ্ৰামা ছাৰৰ আমলত যদি চাকৰি হৈছিল কোনোবা ক'ব পাৰিব নেকি 5 পইচা নিদিয়াকৈ চাকৰি হৈছিল? কিন্তু সেইটো প্ৰমোদ ছাৰৰ আমলত ক'ব পাৰিব যে 1 পইচা ঘোচ নোলোৱাকৈ চাকৰি হৈ আছে। এইটোও আমাৰ এটা প্ৰমাণ আছে। গতিকে মই আশা কৰোঁ যে বিটিআৰবাসী সকললৈ মোৰ অনুৰোধ যে সকলোৱে মিলি এইবাৰ ট্ৰেক্টৰ ছবি ভোট দিয়ক।